নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি এই ভিডিঅ'টোৰ যোগেদি ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱনৰ ওপৰত ভিত্তি কৰি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ এই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। বিভিন্ন কুইজ প্ৰতিযোগিতা তথা প্ৰতিযোগিতামূলক পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি প্ৰয়োজনীয় হ'ব। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে চাব। আৰু আপুনি যদি আমাৰ চেনেলটোত নতুনকৈ ভিডিঅ' চাইছে, এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে বিভিন্ন সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব। তেন্তে আহকচোন আজিৰ প্ৰশ্নকেইটালৈ আগবাঢ়োঁ। প্ৰশ্ন উত্তৰ শিতানৰ প্ৰথম প্ৰশ্নটো হৈছে, জ্যোতি প্ৰসাদ আগৰৱালাই কেতিয়া আৰু ক'ত জন্মগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব জ্যোতি প্ৰসাদ আগৰৱালাই 1903 চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্মগ্ৰহণ কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, জ্যোতি প্ৰসাদ আগৰৱালাৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জ্যোতি প্ৰসাদ আগৰৱালাৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা। অন্য এটি প্ৰশ্ন, জ্যোতি প্ৰসাদ আগৰৱালাৰ পত্নীৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দেৱযানী ভূঞা। দেৱযানী ভূঞা জ্যোতি প্ৰসাদ আগৰৱালাৰ সহধৰ্মী তথা পত্নী আছিল। অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন, জ্যোতি প্ৰসাদ আগৰৱালাই কিমান চনত গণ আন্দোলনত যোগদান কৰে? ইয়াৰ শুদ্ধ উত্তৰত হ'ব 1942 চনত গণ আন্দোলনত যোগদান কৰিছিল। এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, প্ৰথম অসমীয়া বোলছবি জয়মতী কোন চনত নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰত হ'ব প্ৰথম অসমীয়া বোলছবি জয়মতী 1935 চনত নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে, জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰত হ'ব জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা দ্বিতীয় বোলছবিখনৰ নাম আছিল ইন্দ্ৰমলতী আৰু এই চিনেমাখন বা বোলছবিখনে 1939 চনত মুক্তি লাভ কৰিছিল। অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন, জ্যোতি প্ৰসাদ আগৰৱালাই লিখা প্ৰথম নাট কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব জ্যোতি প্ৰসাদ আগৰৱালাই লিখা প্ৰথম নাট আছিল জয়মতী। পৰৱৰ্তী প্ৰশ্ন, জ্যোতি প্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব জ্যোতি প্ৰসাদ আগৰৱালাৰ জয়মতী কথাছবিৰ কাহিনীৰ উৎস হ'ল লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা জয়মতী কুঁৱৰী নামৰ নাটকখন। জ্যোতি প্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জ্যোতি প্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল। পৰৱৰ্তী প্ৰশ্ন, চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিত্ৰবন ষ্টুডিঅ' জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল। জ্যোতি প্ৰসাদ আগৰৱালাই শিশুসকলৰ বাবে ৰচনা কৰা পদ্য ৰামায়ণখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব জ্যোতি ৰামায়ণ। অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন, জ্যোতি প্ৰসাদ আগৰৱালাই শিশুসকলৰ বাবে ৰচনা কৰা একেবাৰে চুটি একাংকিকা নাটখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰত হ'ব ঘোঁৰা ডাঙৰীয়া। জ্যোতি প্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথম গল্প কোনটো আৰু ক'ত প্ৰকাশ পাইছিল? ইয়াৰ শুদ্ধ উত্তৰত হ'ব সতী সোঁৱৰণী আছিলে গল্পটোৰ নাম আৰু বাঁহী নামৰ আলোচনীখনত প্ৰথমে প্ৰকাশিত হৈছিল। পৰৱৰ্তী প্ৰশ্নটো হৈছে, জ্যোতি প্ৰসাদ আগৰৱালাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰত হ'ব লুইতৰ পাৰৰ অগ্নিসুৰ। জ্যোতি প্ৰসাদ আগৰৱালাৰ কোনখন নাটক দ্বিতীয় মহাযুদ্ধৰ পটভূমিত ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰত হ'ব লভিতা আৰু এই লভিতা নামৰ নাটকখন তেওঁ 1948 চনতে প্ৰথম প্ৰকাশ পাইছিল। গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন, জ্যোতি প্ৰসাদ আগৰৱালাৰ নামত স্মৃতি ৰক্ষামূলক ডাক টিকট কোনে কেতিয়া মুকলি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰত হ'ব ভাৰত চৰকাৰে আৰু বৰ্ষটো আছিলে 2004 চন।
অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ উল্লেখযোগ্য শিশু কবিতাটোৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কম্পুৰ সপোন। পৰৱৰ্তী তথা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, তেজপুৰত থকা জ্যোতিপ্ৰসাদ আগৰৱালাহঁতৰ ঘৰটো কি নামেৰে বিখ্যাত আছিল? তেজপুৰত থকা জ্যোতিপ্ৰসাদ আগৰৱালাহঁতৰ ঘৰটো প্ৰথমে পকী আৰু বৰ্তমান জ্যোতি ভাৰতী নামে জনাজাত। সুন্দৰ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনখন নাটকৰ বিখ্যাত চৰিত্ৰ? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব কাৰেঙৰ লিগিৰি। পৰৱৰ্তী প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটি হ'ব আমাৰ গাঁও। জ্যোতিপ্ৰসাদ আগৰৱালাই লিখা প্ৰথমখন নাটক কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শোণিতকৰী, আৰু এই শোণিতকৰী নাটকখন তেওঁ 1917 চনত প্ৰকাশ পাই ওলাইছিল আৰু সেই সময়ত তেওঁৰ বয়স আছিল মাত্ৰ 14 বছৰ। অন্য এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাক কিয় ৰূপকোঁৱৰ আখ্যাৰে বিভূষিত কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমীয়া সংস্কৃতিক ন ন ৰূপ দিয়াৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ আখ্যা দিয়া হয় বা হৈছে। পৰৱৰ্তী প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ দিনটো কি দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিল্পী দিৱস হিচাপে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, জ্যোতিপ্ৰসাদ আগৰৱালাই কেতিয়া ইহলীলা সম্বৰণ কৰে বা তেওঁৰ কেতিয়া মৃত্যু হয়? এইজন মহান ব্যক্তি তথা শিল্পীৰ 1951 চনৰ 17 জানুৱাৰী তাৰিখে ইহলীলা সম্বৰণ কৰে। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ শেষৰ প্ৰশ্নটি হৈছে, আমি শিল্পী দিৱস কিয় উদযাপন কৰোঁ? ইয়াৰ শুদ্ধ উত্তৰত হ'ব অসমৰ সাংস্কৃতিক জগতৰ এক অন্যতম স্তম্ভ আৰু স্বাধীনতা সংগ্ৰামী জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে সমগ্ৰ ৰাজ্যতে শিল্পী দিৱস উদযাপন কৰা হয়। এই সুযোগতে এইজন মহান ব্যক্তিক শ্ৰদ্ধা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এটা কৰি আপোনালোকৰ বন্ধুবৰ্গৰ সকলৰ মাজতো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।